কিন্তু কম ক'বলৈ একো ভাষা নাই। মোৰ সংসাৰখন বৰবাদ হৈ গ'ল। এনেকৈ যে মোৰ সংসাৰখন বৰবাদ হ'ব বুলি ভবা নাছিলোঁ। 3% কোনোবা সোমালে সংসাৰখন সঁচাকৈ বৰবাদ হৈ যায়। আগতে আনৰ মুখতে শুনো, আজি নিজে প্ৰমাণ পালোঁ। ইমান ধুনীয়াকৈ এজনী ছোৱালী আছিলে, ধুনীয়াকৈ সংসাৰখন চলি আছিলে। এতিয়া যে এনেকৈ বৰবাদ হৈ যাব বুলি ভবা নাছিলোঁ। মোৰ মানুহজনে মোৰ লগত এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলোঁ। বহুত বেয়া লাগিছে আপোনালোকৰ আগত জনাবলৈ পাই। এনেকৈ জনাব পাম বুলি সপোনতো ভবা নাছিলোঁ, আৰু এনেকুৱা তেওঁ মোৰ লগত কৰিব বুলি সপোনতো ভবা নাছিলোঁ। আজি বহুতেই দুখ লাগিছে। এনেকুৱা কিহৰ কাৰণে কৰিলে মই ভাবি পোৱা নাই। আৰু ইমান ভাল মানুহজন যে ইমান পুতুককৈ কাৰোবাৰ মৰম পালেই যে ইমান বেয়া হৈ যাব বুলি ভবা নাছিলোঁ। আজি বহুতেই বেয়া লাগিছে মনটো। আপোনালোকে এনেদৰে মোক মৰম চাপত দি যাব। কি হ'ব, অকলেই চলিম, ছোৱালীজনী লৈ পেলাই অকলেই থাকিম। যিহেতু মতা মানুহজন নহ'লে বহুত মানুহে জীয়াই থাকিব পাৰিছে, যিহেতু ময়ো থাকিব পাৰিম। এইজনীৰ কাৰণে মোৰ সংসাৰ বৰবাদ হৈ গ'ল দেই। এইজনীক সুমিয়াব নালাগে বুলি কৈছিলে, জপনাখন মাৰি থ'বলৈ কৈছিলে। মই জপনাখন খুলি থওঁ কাৰণে এইজনীৰ কাৰণে আজি মোৰ সংসাৰ বৰবাদ হ'ল। যা ঘূৰ, তোৰ কাৰণে আজি মই ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে। ঘূৰ, উলিয়াই পঠিয়াই দিলোঁ। চল লগা মেডাম মজাক।